সকলোকে এটি অনুৰোধ, ঘৰতে থাকক, সুৰক্ষিত থাকক। তথাপিতো আয়োজন কৰা এই মহান ব্যক্তিসকলে অনলাইন যোগে ভাওনা সংলাপৰ প্ৰতিযোগিতাৰ ব্যক্তিসকললৈ মই জয়তে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাওনা অতি দেহ মন প্ৰাণে ভাল পাওঁ। কৰ্ম সংস্থাপনৰ বাবে আজি প্ৰায় 65 বছৰেই হ'ল ভাওনাৰ পৰা অলপ আঁতৰি থকা। তথাপিতো দেহ মন প্ৰাণে ভাওনাক ভাল পাওঁ, সেইবাবে ৰ'ব নোৱাৰি শকুনি প্ৰতিশোধৰ শকুনি চৰিত্ৰৰ এটি সংলাপ গাবৰ বাবে আগবাঢ়িছোঁ। ভুল হ'লে ক্ষমা কৰিব। ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? ইমান কষ্ট কি মোৰ অথলে যাব পাৰে? মোৰ আজন্মৰ সাধনাৰ সফলতা হৌ উতুৰাত দুৰ্যোধন। তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নক্ষেপী। তুমি মোৰ স্নেহৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাত স্নেহৰ মাতুল। তুমি গান্ধাৰীৰ 99টা জীৱিত অৱতাৰ জ্যেষ্ঠ আৰু মই গান্ধাৰৰ 99টা পেটাত মাৰ কনিষ্ঠ। তোমাতে মতে ইমান প্ৰভেদ অথচ ইমান আপোন। আৰু বেছি ভৰ নাই। দিগন্ত পহাৰী সৌ অগ্নিশিখা জিভা মেলি দপ কৰি জ্বলি উঠিছে। এটি কৰি প্ৰতংগতাত জাপ কৈছে। নিবাৰণ কৰাৰ শক্তি কাৰো নাই দুৰ্যোধন। নিপাপিত কৰাৰ শক্তি কাৰো নাই।